টোপনি মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ দৈনন্দিন কাৰ্য। আপোনাৰ দিনটো সুন্দৰ হ'বলৈ হ'লে ই সম্পূৰ্ণ হ'বই লাগিব। টোপনি নহাটো কিন্তু প্ৰতিজন ব্যক্তিৰ বাবে এক যন্ত্ৰণাদায়ক বিষয়। বিশেষজ্ঞসকলৰ মতে এজন ব্যক্তিয়ে যদি একেৰাহে কিছুদিন টোপনি নামেৰে তেনে মানুহজনে পিছলৈ মাতাল ব্যক্তিৰ দৰে আচৰণ কৰিবলৈ লয়। আহকচোন আজি জানো বয়স অনুপাতে কোনজন ব্যক্তিয়ে কিমান সময় টোপনি মৰাটো আৱশ্যক। 0ৰ পৰা 3 মহীয়া জন 14 to 17 ঘণ্টা প্ৰতিদিনে, 4 to 11 মহীয়া to 12 ৰ পৰা 15 ঘণ্টা প্ৰতিদিনে, 1 ৰ পৰা 2 বছৰ জন 11 to 14 ঘণ্টা প্ৰতিদিনে, 3 বছৰৰ পৰা 5 বছৰটো 10 to 13 ঘণ্টা প্ৰতিদিন, 6 to 13 বছৰৰ 9 to 11 ঘণ্টা শুব লাগে ঘণ্টা প্ৰতিদিন, 14 to 17 বছৰটো 8 to 10 ঘণ্টা প্ৰতিদিনত শুব লাগে। 18 to 25 বছৰৰ 7 to 9 ঘণ্টা প্ৰতিদিনে শুব লাগে আৰু 26 to 28 বছৰটো 7 to 9 ঘণ্টা দিনত শুব লাগে। সঁচাকৈ মানুহৰ জীৱনত টোপনিৰ গুৰুত্বপূৰ্ণ অনেক বেছি, কিন্তু আজিৰ যান্ত্ৰিক যুগত বহুজনাই সেই কথা জানিও আগ্ৰহ কৰি নিজৰ বিপদ নিজে মাতি সততে শলদেকত পৰা পৰিলক্ষিত হয়। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মাজতে থকা বেল আইকনটো দবাব।